ৰাতিপুৱাই গৈ দেউতাকৰ লগত খেলা বস্তু কিনি আনিছে। কিমান যে খেলা বস্তু আনে জানেনে? সদায় মৰিগাঁও গ'লেই খেলা বস্তু লাগে। ঘৰ ভৰি গৈছেগৈ। কি যে হ'ব ল'ৰা ছোৱালীবিলাক, নহয়নে বাৰু? হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লক্ষী পূজা, সেইকাৰণে ঘৰ চৰ মচি কৰি পৰিষ্কাৰ হ'লোঁ। তাৰপিছত দুপৰীয়া সাজত বনাম, আজি নিৰামিষে খাম। এনেও সোমবাৰে হয়, কিন্তু আজি তাতে আকৌ লক্ষী পূজা। মই নিৰামিষ বনাইছোঁ। এয়া কলৰ ডিল, মানে ঘৰতে হৈছিলে মালভোগ কলৰ ডিল এটা, তাকে কাটি কৰি লৈছোঁ। মানে এটাই দুসাজৰে হৈছে, অলপ থৈ দিছোঁ, অলপ আজি ভাজিছোঁ। তাকে আলু অলপ দিলোঁ আৰু তেলত পিঁয়াজ নহৰু দি ভাজিম। অকণমান জীৰা জালুকো দিব লাগিব, আৰু এফালে শাক অকণমানো আনিছোঁ, পিয়ালি পালেং আৰু লগতে কলমৌ শাক দুডালমান, মচন্দৰী দুটামান পাত, এনেকৈ আৰু দাইল অকণমান বনাম। আজি নিৰামিষ ভাতখিনি এনেকৈয়ে বনাইছোঁ দুপৰীয়ালৈ। তাৰপিছত এইখিনি মায়ে আকৌ মগু তিয়াই থৈছে, ৰাতি লুচি খাম বুলি কৈছে, ৰাতি ভাত নাখাওঁ, সেইকাৰণে মগুখিনি তিয়াই থৈছোঁ। গোটা মগু তৰকা বনাব লাগিব। আৰু ল'ৰাৰ যে ইমান কৃমি হৈছে জানেনে? সেইকাৰণে মই ৰবাব টেঙা আনিছোঁ, গাঁৱৰ পৰা আনিকৈ মানুহে ঘৰৰ পৰা খুজি আনিছোঁ। ৰবাব টেঙা কালিও খুৱাইছোঁ, আজিও খুৱাম, আৰু এইটো থৈ অলপ অলপ খুৱাম। কৃমি হ'লে মানে কি হয়, ৰবাব টেঙা খোৱালে বোলে ভাল, সেইকাৰণে মই ৰবাব টেঙা আনাই পেলাই অলপ অলপ খুৱাই আছোঁ। ছমাহৰ মূৰত খুৱাওৱেই, কিন্তু তাৰ মাজতে আকৌ হৈ যায়, নাজানো কিয়। তাৰহে হয়নে বেলেগৰ হয় সেইটোও নাজানো বাৰু। ইফালে গাজি মগু অকণমান খাই ল'লোঁ, কাম বন কৰি আজৰি হ'লোঁ। পিঠাগুড়ি খুন্দিব আছে, পিঠাগুড়ি চাউলো তিয়াই থৈছোঁ, কাৰণ বিস্কুট চিস্কুট বেছি খোৱা নাযায়। মায়েও ইমান ভাল নাপায়, মই ইমান ভাল নাপাওঁ, সেইকাৰণে কি কৰোঁ, চাউল তিয়াই থওঁ, পিঠাগুড়ি খুন্দি ফ্ৰিজত থৈ দিওঁ। তেনেকৈ মাজে সময়ে পিঠা বনাই খাওঁ, গিলাচ পিঠা হওক নহ'লে পানী পিঠা হওক। আৰু এইযোৰ কাপোৰ নতুনকৈ মানে মোক জাজনীৰ মায়ে মানে মোক গিফ্ট দিছে, তাকে চিলাবলৈ আছেই, বহুদিন হ'ল, আজি উলিয়াই লৈছোঁ, তাকে চিলাওঁ বোলো। এইখিনি ফলছখিনি কাটি লৈছোঁ। মেখেলাখন চিলাই হ'লেই, এইখনহে কাটিবলৈ আছে। স্কুল বন্ধৰ কাৰণে উলিয়াই ল'লোঁ আৰু আজি। কেনেকুৱা হয় নাজানো বাৰু, চিলাব পাৰোঁ নে নোৱাৰোঁ। আগত চিলাইছোঁ, এইখন এতিয়া পাৰোঁ নে নোৱাৰোঁ চাই লওঁ কি হয়। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন দেই। চিম্পুলত মোৰ ভালেই লাগিছে, কেতিয়াবা এনেকুৱা কাপোৰ প্ৰয়োজন হয়। আৰু এইখিনি ভিডিঅ' আছিলে সন্ধিয়া চাকি জ্বলাইছিলোঁ, বহুত জ্বলোৱা নাছিলোঁ, ঠায়ে ঠায়ে দুই এটা দিছিলোঁ। আমাৰ তেনেকৈ একো পতা নাযায়, কিন্তু চাকি জ্বলাওঁ বা ঘৰ চৰ মচোঁ, কেতিয়াবা এনেকৈ প্ৰসাদ অকণমান দিয়া যায় বাৰু। এয়া চাকি জ্বলালোঁ, ল'ৰাই মই সন্ধিয়া, ভালো লাগে অকণমান। আমাৰ ইয়াত প্ৰায় সকলো মানুহে জ্বলায় লক্ষী পূজাত চাকি, আৰু আমি প্ৰত্যেকবাৰ জ্বলাওঁ। আৰু সন্ধিয়া মই দুপৰীয়া মগু তিয়াই থৈছিলোঁ আৰু লুচি বনালোঁ।